बड'लेण्ड सोमावसारनायाव मुंख्लं जानाय एनडिएफबि नखरफोरनो बिटिआर सोरखारा राङारि अनसुंथाइ गथायदों। गासै 193 मुंख्लं नखरफोरनो गासै 5 लाख रांनि चेकखौ मुलाम्फागिरिफोरनो गथायना होयो। दिनै बिटिसि सोरखारनि गेजेरजों गासै 3,168 मुंख्लंफोरनि गेजेराव 193 बड'लेण्ड सोमावसारनायाव मुंख्लं जानाय मुंख्लं नखरफोरनो क'क्राझार जिल्लानि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव सासेयाव 5 लाख रांनि चेकखौ नखरनि सोद्रोमाफोरनो गथायना होबाय। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', आसामनि केबिनेट मिनिस्टार उरखावगोरा ब्रह्म, बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी, रेवरेवा नार्जि हारि, उरुप कुमार दे, लोगोसे प्रिन्सिपाल सेक्रेटारि अनुराग गोयल आरो गोबां दैदेनगिरिफोरनि नुजाथिनायजों बे रां अनसुंथाइनि चेक बिलाइखौ राननानै होनाय जायो। दिनै गिबि खेबनि थाखाय बड'लेण्ड सोमावसारनाय मुंख्लं नखरफोरनो 193 आरो फैबाय थानाय समाव गासै मुंख्लं नखरफोरनो होनाय जागोन होनना बिटिआर सोरखारनि फारसेनिफ्राय मिथिहरदों। बे समाव क'क्राझारनिफ्राय खौरांगिरि मिथिसार बसुमतारीनि खौरां। आन्दोलনৰ যিসকল শ্বহীদ, এই শ্বহীদসকলৰ ভিতৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামৰ, বিএলটিৰ সংগ্ৰামৰ আৰু এনডিবিৰ সংগ্ৰামৰ বহুত শ্বহীদ আছে। সেইসকলক চুক্তি হিচাপে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ এটা আৰ্থিক সাহায্য দিয়াৰ এটা দফা আছিলে আৰু সেইটো আমি ৰূপায়ণ কৰি আছোঁ। চুক্তি হোৱা পিছতে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমি কিছুমান দিছিলোঁ। ইয়াৰ পিছত আজি আমি প্ৰায় 193টা ফেমিলিক আমি চেক বিতৰণ কৰিছোঁ আৰু বহুতখিনি আছে। কিন্তু সমস্যা এটা হৈছে কি সেই সময়ত যিসকল এনডিবিৰ এনকাউণ্টাৰত কোনোবা মৰিব লগা হৈছে, বিভিন্ন তেনেকুৱা সংঘাতবিলাক হৈ মৰিব লগা হৈছে, তেখেতসকলৰ বহুতৰে FIR বা পষ্টমৰ্টেম ৰিপৰ্টবিলাক পোৱা নাই। যিসকলৰ পাইছে সেইটো প্ৰথম ফেজ হিচাপে আজি দিয়া হৈছে। যিসকলৰ পোৱা নাই সেইটো ওলাবৰ কাৰণে আমাৰ অসম পুলিচক দায়িত্ব দিয়া হৈছে, OC-সকলক, আৰু আমাৰ এনডিবিৰো কিছুমান নেতৃত্বই ইয়াত তেখেতসকলক চাই আছে। আৰু পৰৱৰ্তী সময়ত যিসকল জেনুইনলি কেডাৰ হয়, যিসকলে বিভিন্ন কাৰণত মৃত্যু হ'ব লগা হৈছে, সেইসকলক কেনেকৈ এক্সগ্ৰেছিয়া দিব পৰা যায় ইয়াৰ কাৰণে কিছুমান পলিচি চিন্তা কৰি ওলোৱা হৈছে। আৰু আশা ৰাখিছোঁ 2023 চনত আৰু 500ৰ পৰা 700 ফেমিলিক আমি এক্সগ্ৰেছিয়া দিব পাৰিম আৰু ইয়াতকৈ বেছিও দিব পাৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই লিষ্টটো ভেৰিফিকেশ্যন কৰা লিষ্টটো ওলায় তেতিয়াই দি থাকিবলৈ ইতিমধ্যে কোৱা হৈছে আৰু আমাৰ হাতত ফাণ্ডো আছে। তো সেইকাৰণে আমি এই 2023 চনত আৰু বহুতখিনি আমি যিটো মাৰ্টিয়াৰ ফেমিলিক আমি যিটো এক্সগ্ৰেছিয়া দিয়া এই কাৰ্যটো চলাই নিব পাৰিম বুলি মই আশা ৰাখিছোঁ। মই বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ বডোলেণ্ড সংগ্ৰামৰ শ্বহীদসকলক। তেখেতসকলৰ তেজৰ আৰু জীৱনৰ বিনিময়ত এতিয়া BSc, BTC আৰু BTR পাবলৈ সক্ষম হৈছে। বড়ো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অস্তিত্ব আজি ৰক্ষা পাইছে। গতিকে তেখেতসকলক শ্ৰদ্ধাঞ্জলি মই আজি জনাওঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰোঁ। তেখেতসকলে ডাঙৰ এটা ছেক্ৰিফাইচ তেখেতসকলে স্বীকাৰ কৰিব লগা হৈছে। কোনোবা ঘৰৰ পৰা ডেকা ল'ৰা এজন অকাল মৃত্যু হ'লে বা তেনেকুৱা মৃত্যুবৰণ কৰিব লগা হ'লে বহুতখিনি ঘৰত কষ্ট হয় আৰু সেই ঘৰৰ কষ্টটো এজনী মা, এজনী ভনী বা পৰিয়ালৰ মানুহবিলাকে এইটো বহুত কষ্ট ভুগিব লগা হৈছে। আৰু এইটোৱে এটা আমাৰ ইতিহাস আৰু এতিয়া এই ইতিহাসত ন্যায় দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে আমি ন্যায় দিবলৈ গৈ আছোঁ। ইয়াৰ পিছত যিখিনি কেছ পেণ্ডিং আছিলে, বহুতখিনি কেছ উইথড্ৰ হ'ল আৰু বহুতখিনি কেছেছ আহিছে। এই কেছ পেণ্ডিংখিনি NDBৰ উইথড্ৰ কৰাৰ কাৰণে এটা পলিচি আমাৰ হাতত আছে আৰু সেইটো চলি আছে। ইয়াৰ বাহিৰে ৰিহেবিলিটেশ্যনত বেছি সংখ্যক আমাৰ মেম্বাৰবিলাকক ইতিমধ্যে ৰিহেবিলিটেশ্যন কৰা হ'ল। কম সংখ্যক কিছুমান আছে, সেইখিনিকো দিয়াৰ কাৰণে ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডেট দি পেলাই অতি শীঘ্ৰে এইটো হয়তো এই যিখিনি আৰু দিব লগা আছে সেইখিনি দিব বুলি মই আশা ৰাখিছোঁ। আৰু যিখিনি পেকেজ আছিলে
আমাৰ চুক্তিত যিবিলাক দফা আছিলে তাত যিখিনি পেকেজ আছিলে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগে ইতিমধ্যে আমি ষ্টেট গভৰ্ণমেণ্টৰ যিটো শ্বেয়াৰ আছিলে তাৰে পৰা 6টা অনুষ্ঠান অলৰেডি আমি অনুমোদন পাইছোঁ আৰু বহাগ বিহুৰ পিছতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ তাত আমাৰ 4টা স্কিম দিয়া আছিলে এই স্কিমটো এপ্ৰুভ হ'বলৈ গৈ আছে আৰু সেই স্কিমখিনি এপ্ৰুভ হোৱাৰ লগে লগে তাৰো আমি আধাৰশিলা আৰু কাম আৰম্ভ কৰিম আৰু বাকীখিনি যিবিলাক ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন আছিলে ইয়াৰ কাৰণে আমি অলপ ষ্টেণ্ডাৰ্ড কিছুমান বহুত মানে আগৰ পৰা এক্সপিৰিয়েঞ্চ কিছুমান কনচালটেণ্টবিলাকক আমি হায়াৰ কৰিছোঁ আৰু তেখেতসকলক আমি DPRটো বা কনচেপ্ট নোটটো প্ৰিপেয়াৰ কৰিবলৈ দিম যাতে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক খুব ভালকৈ আমি বনাব পাৰোঁ 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन